মৰ্ণিং ফ্ৰম ঘিলামৰা পৰা এতিয়া মই গৈ আছোঁ জীয়াঢল মুখলৈ এটা পাৰ্টি সৰু সুৰা পাৰ্টি মানে কি লগৰ কেইটামানৰ লগত পাৰ্টি কৰিবলৈ গৈ আছোঁ অকল গাহৰি মাংস আৰু কিবা কিবি এগালমান চ' মোৰ লগত আছে এতিয়া গগৈদা আৰু মই আপোনালোকে গগৈদাক দেখি পাইছে চাগে মই চিনাকি কৰাই দিছিলোঁ এদিন তাৰপিছত আৰু মই এতিয়া গৈ আছোঁ জীয়াঢল বাছ ইমানে এতিয়া ভিডিঅ'টো এনজয় কৰক আৰু যদি ভাল লাগে ছাবস্ক্ৰাইব লাইক চব কৰি দিব এডোখৰ বৰদলনি তিনিআলি বুলি কয় এডোখৰ আমি বৰদলনি পাই গ'লোঁ এতিয়া লেফ্ট ৰাইট চাইডে যাব লাগিব ধুনীয়াকৈ ধেমাজি যাবলৈ ৰাইট চাইডে যেতিয়া আমি ধেমাজি পাই গৈছোঁহি আৰু ধেমাজি টাউন পাইছোঁহি এইকেইটা আছে বজাৰত বস্তু বজাৰ কৰি আছে কি বজাৰ কৰিছে দেখাম এতিয়া যাওঁ তাৰ বজাৰ সমাৰ হৈ আছে ধুনীয়াকৈ লাইট এটা মনাই লোৱা মই ভৰালোঁ যদি নাজানো হেৰিয়ৰ লগত সেয়া ই লাইটলৈ থাকিবতো পাগলটো হৈ গ'ল পানী বটলটো ধেমাজি চাৰিআলি টাইমটো তোমাৰ 10:12 হৈ গ'ল বহুত দেৰি হৈ গ'ল ৰখিবলৈ কৈছে পুৰা বহুত ট্ৰেফিক মানে অলপ নহয় বাৰু এবাৰ যাত্ৰা আৰম্ভ কৰিছোঁ ধেমাজি ষ্টেট বেংকৰ ওচৰত মানে কি বস্তু ল'বলৈ সোমাইছিলোঁ বস্তু মানে কি এইবিলাক কিবা কিবি খাবলৈ আৰু এক্সট্ৰাকৈ তাতনো কি বনাই থাকিম যি বনাম আৰু সেইটো এক্সট্ৰা আৰু সেইখিনি লৈ মেলি এতিয়া গৈছোঁ ৰণলৈ ৰাস্তা যি দুৰ্গতি ন তাতে অৱস্থা কাঢ়ি লৈ গৈছে কিন্তু ইমানো বেয়া লগা নাই বাৰু তেতিয়া ট্ৰেইনৰ ষ্টেচন পাৰ হৈ আহিছোঁ এইপিনে ষ্টেচন আছে আৰু এইপিনে মই আহি আছোঁ ধুনীয়াকৈ মই আৰু গগৈদা চিনি পায় বেলেগ একো ক'বলগীয়া নাই আপোনালোকক বিশেষ আপডেট একো নাই একো আপডেট নাই মোৰ আপডেট ওলাই গৈছে আৰু বাইকত যেনেকৈ টিকেট খাইছোঁ ব্ৰেক নাই মানে কিন্তু মাৰিব নাজানে ব্ৰেক অকল পকাব জানে সেইকাৰণে আৰু এতিয়া মুকলিডোখৰ পাই মেলি অলপ ডাঙৰকৈ চিঞৰি কথা কৈছোঁ আৰু ইমানকৈ লাজ লাগে এগাল থাকিলে বেয়া মানে কি এখন অৱস্থাটো বেয়া হাতত বস্তু লৈ আহিছিলোঁ পলিথিন ফাটি মেলি পৰি গ'ল গোটেই আৰু এতিয়া দেখিব পাইছে ভিউটো দেখিব পাইছে কেনেকুৱা দিছোঁ আৰু ভাল লাগিছে আৰু আহিয়ে থাকে জীয়াঢল এতিয়া আমাৰ গগৈদা এয়া কাৰণ মোৰ ভাই ইয়াত বেলেগ কেমেৰা নাইতো সেইকাৰণে ফাইনেলি আমি পাই গ'লোহি ধুনীয়াকৈ একদম ধুনুমইনাকৈ সিহঁতি ক'ত আছে এতিয়া গম পোৱা নাই সিহঁতি তললৈ গুচি গ'ল চাগে বাইক চাইক লৈ মেলি আমিও তললৈ যামগৈ পাই গ'লোহি জীয়াঢল মুখ আৰু দেখিব পাইছে গোটেই ধূলি চুলি কৰি আহিছোঁ কাৰণ আমাৰ পাৱাৰ বহুত আৰু দেখিব পাইছে এতিয়া সিহঁতি তললৈ গুচি গ'ল চাগে আমি এতিয়া তললৈ ওপৰত উঠিব অহা নাই আমি তললৈ নামিবলৈ আহিছোঁ যেন লাগিছে যি দেখিছোঁ সিহঁতি গ'লে এতিয়া কোনটো ৰাস্তাত আছে একো গম পোৱা নাই একো গমো পোৱা নাই একো নাজানো মানে মই একো ধৰিব পৰা নাই এই গৈ সেইগাল গ'লো সেইটা দেখোন হেৰিয়ে দি আছে দেখোন এই ঘূৰোৱা সেইডোখৰলৈকেতো অ'কে ৰাখিছিলোঁ মই লোকেশ্যন সেইটো লুকাওঁ বুলি লুকাই দিয়া নাইতো অ'কে আমি সিহঁতক বিচাৰি পোৱা নাই আমি জেগা পাই গ'লোহি বন্ধ
কিন্তু আমি সিহঁতক বিচাৰি পোৱা নাই। এতিয়া ক'ত গ'ল আৰু আমিয়ে প্ৰথম পালোহি নাই, সিহঁতি লাষ্টত পাইছেহি। নামিব লাগিব মই নামিলোঁ নেকি? ৰ'বা মোক নামিবলৈ মানে অলপ কষ্ট কৰিব বাইক ফচি গ'ল। পুৰা ফচি গৈছে সিহঁতি। সেই কুকুৰকেইটাই পালোঁ উলিয়াই দিব পৰা নাই সিহঁতি। চেল্ফিটো মই যাব আকৌ। ইমান লক্ষ্য কাম কৰি আছে। এই লগত চিমন আছে মনে তোমাৰ ফেচ দেখাম নাই দিয়া। সেইটো কোৱা ফেচ নকওঁ নে? ফেচটো ইমজি লগাই দিম তোমাৰ তাত। ভিডিঅ' কৰি দিলোঁ। অ'কে ইয়াত ফটো মৰা পৰ্ব চলি আছে। এয়া কেইটামানে ইমান ভাল নাহে মানে মোৰ কেমেৰাটোত, তথাপি যি পাইছোঁ যেনেকৈ পাইছোঁ দিছোঁ আৰু। ধোঁৱা চোৱা কথা নাই মানে, কেছটো কি মই এতিয়া ভিডিঅ'টো বনাওঁ ন, আপলোড কৰিবলৈ মই ভাবিবলগীয়া হয় মানে। মোৰ ইমানে বিষাই একাউণ্টত 0 বেলেঞ্চ আৰু ইভাগেতো আৰু এপতো সেই 0ই। একদম অৱস্থা কাহিল আৰু মোৰ নিচিনা মানে কি এনেকুৱা অৱস্থা কাহিল ইউটিউবাৰ নাপাব। সেইকাৰণে মোক কাহিল অৱস্থাটো ভাল কৰি দিয়ক আৰু। মই চলা ধোঁৱাইছে দেই। মই মানে কৈছোঁ আৰু সেই বুলি ভাল কৰি দিয়ক বুলি, কিন্তু আপোনালোকে জানে আপোনালোকে কৰিব নাই। আপোনালোকে ছাপোৰ্ট নকৰিলেনো মই কেনেকৈ কম এতিয়া ছাপোৰ্ট কৰি দিবলৈ। মাংস পৰি গ'ল, মাংস চাই আছে তেওঁ চাই আছে মানে মাংস আৰু কিবা কিবি আৰু এতিয়ালৈকেতো মাংস হৈ আছে, বাকী চব অনা হৈছে। খাব লাগে, খাম, কিন্তু দেখাম নে নেদেখাম মোৰ ভাল লগা নাই, কাৰণ ফেমিলি মানুহে চাই ন ভিডিঅ'। তাৰমানে সেইকাৰণে ফেমিলিয়ে ইমান ভালকৈ নাজানে যে আমি কি খাম, সেইকাৰণে নেদেখাওঁ বুলি ভাবিছোঁ। আৰু কিন্তু যদি দেখে মানে সেইটো খোৱা দেখে, তাৰপৰা নহয় সেইটো কথাটো যদি দেখে ফেমিলিয়ে তেতিয়া অলপ প্ৰব্লেম হ'ব, অলপ মানে ক'ব আৰু বেলেগ একো নকয়। যদি তালৈ গ'লি ইমান টকাকৈ তুলিলি মাত্ৰ এইটো খাবলৈ, ঘৰতো খাব পাৰিছোঁ কিন্তু প্লেচটো কথাটো কোনে গম পাব? যোনটো মজা প্লেচটোত আছে সেইটো ক'তো নাই মানে। আৰু খানানো কি আৰু এই নামতহে খানা, লগৰ সমনীয়া লগ পোৱাৰ লগে লগে কথা অলপ জমি যায় আৰু কথাটো। ফটো মৰা পৰ্ব ভালকৈ মা। এতিয়া আমি ৰুটি খাব লৈছোঁ, মানে কি এনেই মধ্যাহ্ন ভোজনত এক্সট্ৰাকৈ আকৌ খাব লাগিব আৰু সেইটোলৈ ৰৈ থাকিব নোৱাৰি। সেইকাৰণে ৰুটিটো খাই লওঁ ধুনীয়াকৈ। এতিয়া সৰু সুৰাকৈ ভোজন এটা হ'বলৈ লৈছে। খাওঁ আমুল কুল লাইফ মে ৰহিয়ে কুল। ইয়াত পুৰা কাম চলি আছে, এইবিলাক চইকা কিবা কিবি এগালমান। যাবলৈ ওলাইছোঁ নদী পাৰ হৈ ধুনীয়াকৈ। তাত অকণমান ৰখা অলপ হ'ব চাগে, তাৰপৰা কি হয় নাজানো, যাম আৰু অলপ ফূৰ্তি ফুৰ্তা। ইয়াত নহয় মানে নদীখন পাৰ হৈ লওঁ বুলি ভাবিছোঁ, কাৰণ ঠাণ্ডা লাগিব নহয়। যিমান হ'ল সিমানখিনিয়ে হ'ল আৰু নাই খানা বুলি ক'বলৈ। এই ৰখা ইয়াত ৰখা
এই ইয়াৰ পৰা ট্ৰেক্টৰখন পাৰ হৈছিলে ন, চাব লাগিব বুলি কৈছিলে। ৱেইট এ মিনিট, আমাৰ খানা ইমানখিনিয়ে, যিমানখিনি দেখালোঁ। এইপিনে যাবা নেকি? এইপিনেদি যাবলৈ পাৰি বুলি কৈছিলে ইলুত পলে। ভাল নদিলেও নাই ভাল ফটো মৰা নাই ন, ভিডিঅ' কৰি আছো। হাই দোস্ত, এইটা ঘূৰিছে মানে কি শ্বৰ্টকাট বিচাৰিছিলে নাপালে, মানে কি পানী বেছি আছে সেইকাৰণে ঘূৰি দিলে। আমি নগ'লোঁ, আমি টেঙৰ কাৰণে আমি নগ'লোঁ, সেইকেইটা ঘূৰি আহিছে। এতিয়া বেছি ডোখৰ নহয় বাৰু, অকণমান গৈছিলে। অঁ আমি টেঙৰ কাৰণে নগ'লোঁ, এতিয়া আমি এডোখৰ পৰা ঘূৰিম। মোৰ কথা নাই, মই নমাই দিম। মোৰ কথা নাই, মই উঠি থাকিম। মই চাগে নমাই দিয়া নামিব মন নাই কাৰণে এডোখৰ পৰা ঘূৰাব ক'লোঁ, কাৰণ মোৰ অকণমান নামিব মন নাই মানে। বেলেগ একো নাই। এতিয়া যাবলৈ ওলাইছোঁ জীয়াদৌলৰ পৰা। বেছি ডোখৰ নহয়, অকণমান কেঁচা ৰাস্তা আছে, ধূলি চুলি খাই মেলি যাব লাগিব এখন। তাৰ নেক্সট পকা ৰাস্তা পাম। পকা ৰাস্তা পোৱাৰ পাছত আৰু ফুইকে যাম আৰু ফুইকে যাম আৰু। গোটেই ধূলি চাব নি আপোনালোকক দেখাই দিছোঁ কেনেকুৱা ধূলি হৈ গ'ল। কেমেৰাত ধূলিও নোলায়, মোৰ কেমেৰা কিমান চাফা। বেলেগ প'জ দিছে আৰু। আহিছোঁ, ফোনৰ চাৰ্জ নাইকিয়া হৈছে আৰু এয়া গৈ আছোঁ। আন্ধাৰ হ'ব এতিয়া। চশমা পিন্ধি লৈছোঁ, ধূলি চুলি খাব নোৱাৰিতো, ভাল লোৱা যে। বেক চাইডে আহি আছে আমাৰ লক্ষ্য, গান চান লগাই। বেলেগ একো নাই, সিমানেই। বেলেগ কিনো ক'ম না দেয়া। ক'ত আছা? এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই, আকৌ এটা ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে বাই বাই।